So hello friends, I am Rahul and আপোনালোকে চাই আছে আসামিজ এৰিয়া। So friends, আজি মই আপোনালোকলৈ এটা বেলেগ টাইপৰ ভিডিও লৈ আহিছো আৰু সেই ভিডিওটোত আজি আপোনালোকক কিছুমান ইনফৰমেশন দিবলৈ ওলাইছো। কি ইনফৰমেশন চাই থাকক, আপোনালোকে অকনমান গম পালে থাম্বনেইলখন চাই যে মানে এখন প্লেন আহি আছিল, সেই প্লেনখন আহি পেলাই মানে এয়াৰপোৰ্টত লেণ্ড কৰিছিলহে, কৰি পেলাই মানে এয়াৰপোৰ্ট এখন ধৰি লৈছো, এয়াৰপোৰ্টত লেণ্ড কৰি পেলাই যিখন এয়াৰপোৰ্টৰ মানে এটা এৰিয়া থাকে ন, এটা এৰিয়া থাকে, সেই এয়াৰপোৰ্টৰ এৰিয়াটো মানে ক্ৰছ কৰি পেলাই গৈ পেলাই এটা খালত সোমালগৈ। এইটো বেছি দিনৰ কাহিনী নহয়, কাহিনী আচলতে এইটো বেছি দিন হোৱা নাই, এইটো ঘটনাটো হোৱা 2020 চনৰ 7 আগষ্ট তাৰিখে এই ঘটনাটো হৈছিল। আৰু এই ঘটনাটোৰ বিষয়ে কম যে কি হৈছিল সেই ঘটনাটোত আৰু কেনেকৈনো সৃষ্টি হৈছিল এই ঘটনাটো, আৰু সেইখিনিও কম। চ' ভিডিঅ'টো চাই থাকো, আৰু এইটো ইনফৰমেটিভ টাইপৰ ভিডিঅ' হৈছে আৰু বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছো। চ' চেনেলটো যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়া লাইক কৰিব। চ' মানে প্লেনখনৰ কথাটো ক'বলৈ গ'লে, এতিয়া মানে সেই প্লেনখন 7 আগষ্ট তাৰিখে 2020 চনত ডুবাই ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্টৰ পৰা মানে ষ্টাৰ্ট গৈছিল আৰু ডুবাই ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট, আৰু যিটো বহুত ফেমাছ এয়াৰপোৰ্ট হয়, আৰু সেই এয়াৰপোৰ্টটোৰ পৰা মানে গৈছিল এটা বেলেগ এটা জেগালৈ। আৰু সেই জেগাটোলৈ যাওঁতে মানে জেগাটোৰ নাম কৈ আছো মই, সেই জেগাটোলৈ যাওঁতে মানে এখন সাগৰ পাৰ হ'ব লাগে, মানে সেই সাগৰৰ মাজেৰে ইণ্ডিয়াৰ সীমালৈকে তেওঁ সেইখন গৈ আছিল, ইণ্ডিয়াৰ সীমা পাৰ হৈ যাব লাগিব। চ' ভাৰতৰ সীমাৰ মাজত যিখন সাগৰ আছে সেই সাগৰখনৰ ওপৰেদি গৈ আছিল। সেই প্লেনখন গৈ থকাৰ অৱস্থাতে কি হ'ল মানে, সেই প্লেনখন উৰুৱাইছিল এজন বহুত মানে ভাল এজন কি বুলি কয় পাইলট, আৰু পাইলটজনে উৰুৱাইছিল দীপক ছাৰে সেই মানে প্লেনখন। সেই প্লেনখন আছিল ডুবাই এয়াৰপোৰ্টত, সকলোখিনি ঠিক হৈ আছিল। ডুবাই এয়াৰপোৰ্টৰ পৰা সেই প্লেনখন উৰিবলৈ আৰম্ভ কৰিছিল, আৰু তেতিয়া সেই প্লেনখনত মুঠ যাত্ৰীৰ সংখ্যা আছিল, মানে পেছেঞ্জাৰৰ সংখ্যা আছিল 151 জন। আৰু অৱশেষত কি ঘটনা হ'ল, কি ঘটনাৰ পৰা মানে কি হৈ গ'ল, আৰু সেই যাত্ৰীসকলৰ উঠোতে চাগে উঠাৰ আগত প্লেনখনক লৈ চেলফি তুলিছিল, ছ'চিয়েল মিডিয়াত দিছিল, আজি প্লেনত উঠিছো। কিন্তু পিছ মুহূৰ্তত কেই সময়মানৰ পাছতেই যে তেওঁলোকৰ কি অৱস্থা হ'ব তেওঁলোকে চাগে ভবা নাছিল। আৰু কাহিনীটো কি হ'ল, সেই কাহিনীটোকে জানিবলৈ চাই থাকক। মানে এই প্লেনখন কোজিকোড এয়াৰপোৰ্টত লেণ্ড কৰিবলৈ গৈ আছিল। মানে এই প্লেনখন এইখন প্লেন বুলিয়ে কোৱা নাই, যেতিয়া প্লেনবোৰ আহে, যেতিয়া এয়াৰপোৰ্টত লেণ্ড কৰে, তললে যেতিয়া নামি যায়, সেই তললে লেণ্ড কৰা সেইডোখৰৰ পৰা 2.8ৰ পৰা 3.5 হ'ব চাগে, 2.8ৰ পৰা 3.5ৰ এংগুলত সেই মানে লেণ্ড কৰিব লাগে যেতিয়া এয়াৰপোৰ্টত লেণ্ড কৰা হয়। আৰু সেই 2.8 আৰু 3.5ৰ মাজত সকলোখিনি প্লেন, যিমানখিনি প্লেন উৰে লেণ্ড কৰে, মানে যিমান প্লেন আছে সকলো 2.8ৰ পৰা 3.5ৰ ভিতৰতে সকলোখিনি প্লেন এয়াৰপোৰ্টত লেণ্ড কৰেহি। সকলো এয়াৰপোৰ্টতে 2.8ৰ পৰা 3.5ৰ এংগুলৰ ভিতৰতে লেণ্ড। মানে ঘটনাটো হ'ল সেইটো যিটো লিমিট থাকে, সেই লিমিটটো মানে সেই যোনখন প্লেনৰ কথা পাতি আছিলো, যিখন ডুবাইৰ পৰা আহিছিল, ডুবাই ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্টৰ পৰা, আৰু ইয়াত আহি লেণ্ড কৰিছিল। লেণ্ড কৰি পেলাই প্লেনখন ডাইৰেক্ট গুচি গ'ল, মানে এয়াৰপোৰ্টৰ যিটো সীমা আছে সেই সীমাটো পাৰ কৰি গুচি গ'ল, নৰখিলে, সেইখন ৰখাব নোৱাৰিলে পাইলটে। চ' এখন গুচি গৈ এয়াৰপোৰ্টৰ সন্মুখত এটা মানে খাল আছিল, সেই খালটোত গৈ পৰিলগৈ। কিমান যে দুখৰ কথা হ'ব লাগে এইটো, কিমান যে দুখৰ কথা মানে এইটো। মানে এখন প্লেন আহিল, প্লেনখনত আছিল 151 জন যাত্ৰী, 7 আগষ্ট 2020 চনতেই, বেছি দিন হোৱা নাই, এতিয়া 2021 কিমান দিন হৈছে, কিন্তু এইটো ঘটনাটো হৈছিল। আৰু মানে সেইখন তাত গৈ এটা খালত, সেই খালটোত গৈ পৰি গ'লগৈ, আৰু দুটুকুৰা হৈ গ'ল প্লেনখন।
আৰু কিন্তু তললে বাগৰি বাগৰি গৈ আছে, কিন্তু সেই সময়ত বৰষুণ দি আছিল, সেইবাবে বুলিয়ে ক'ব লাগিব। কাৰণ প্ৰতিখন প্লেন যদি এনেকুৱা হয়, কিবা ঘটনা যদি হয়, তেতিয়াহ'লে এই প্লেনখন ডাইৰেক্ট ক্ৰেছ হৈ পেলাই জুই লাগি যায়। আৰু কিন্তু এইখন প্লেনত কোনো জুই লগা নাছিল। আৰু এই প্লেনখন যেতিয়া তললে গৈ খালত পৰি পৰি গৈ আছিল, সেইখন দুটুকুৰা হৈ ভাগি গৈছিল। প্লেনখন 18জন এই প্লেনখনত বহা যাত্ৰী 18জনৰ মৃত্যু হৈছিল। তাৰ ভিতৰত দুজন পাইলট আছিল, এজন দীপক আৰু ইজন আছিল, সেই দুয়োজন পাইলটৰ মৃত্যু হৈছিল। বহুত দুখৰ কথা এইটো। আৰু সেই পাইলট দুজনৰ লগতে 18জন যাত্ৰীৰ, মানে সেই পাইলট দুজন আৰু 16জন যাত্ৰীৰ মৃত্যু হৈছিল। আৰু কিমান কি হ'ল, পিছত ট্ৰিটমেণ্ট চলি আছিল, কিন্তু কিমান কি হ'ল সেইখিনি বৰ্তমান জনা নাযায়। মানে এনেকুৱা ঘটনা হৈছিল। কিন্তু এটা কথা, এইসমূহ সকলো প্লেনতে নহয়, সকলো প্লেন মানে এইসমূহ ঘটনা, প্লেনৰ ঘটনা প্ৰায় কেতিয়াবা এটা বা দুটা হয়, কেতিয়াবা হয় মানে। সেইটো কাৰণে কোনো ভয় কৰিবলগীয়া নহয়। আজিকালি বহুত ছেফটি হৈ গৈছে, সকলোখিনি ছেফটি হৈ গৈছে। এইটো মানে যিটো ঘটনা হ'ল বহুত দুখ লগা। 2020 চনৰ 7 আগষ্ট তাৰিখে হৈছিল এইটো ঘটনা। আৰু আপোনালোকেও চাগে পাইছিল এইটো ঘটনা বাতৰি চাতৰি বা টিভিত। আৰু এইটোৱে বহুত দুখ লগা ঘটনা। কিয় হৈছিল আপোনালোকে নেক্সট ভিডিঅ'ত পাব, যে এই কাহিনীটো কিয় হৈছিল, এই ঘটনাটো কিয় হৈছিল, এই ঘটনাটো মানে প্লেনৰ এক্সিডেণ্টখন কিয় হৈছিল, যে নেক্সট ভিডিঅ'ত পাব। চ' এইটোৱে আছিল আজিৰ ভিডিঅ'। এইখিনিয়ে মই ভাবিলোঁ ইনফৰমেশ্যন আপোনালোকক দিম বুলি। আৰু এইটোৱে আৰু ভিডিঅ'।